নমস্কাৰ, মই এষ্ট্ৰ গাইড অভিজিত তালুকদাৰ। আজি মই ক'ম ফাষ্টিঙৰ ওপৰত। ফাষ্টিং মানে হ'ল উপবাস। উপবাস কিদৰেনো পালন কৰিব লাগে। আমি বহুতেই উপবাস পালোঁ, কিন্তু আমি যি ধৰণে উপবাস কৰোঁ তেনেকৈ উপবাস পালিলে কিন্তু কামত নিদিয়ে। কাৰণ আমি দিনত কিবা নহয় কিবা কিন্তু খাই থাকোঁ। আচলতে পানীত বাদে একোৱে খাব নোৱাৰে যদি আপুনি উপবাসত আছে। আৰু সন্ধিয়া আপুনি বইল ভাত খাব পাৰিব আৰু ৰাতি আপুনি একো খাব নোৱাৰিব। এসাঁজ ভাততে আপুনি দিনটো পালন কৰিব লাগিব, তেতিয়াহে আপুনি ফাষ্টিঙৰ উপকাৰিতাখিনি পাব। আৰু এষ্ট্ৰলজিকেলি ফাষ্টিং এইকাৰণে কৰিব দিয়া হয় যে ফাষ্টিং কৰি যিটো বাৰত কৰিছে সেই বাৰৰ অধিপতি যদি বুধবাৰৰ কৰিছে, বুধবাৰৰ অধিপতি সন্তুষ্ট হয়। সন্তুষ্ট এনেকৈয়ে হ'ব যেতিয়া আপুনি শৰীৰটোক কষ্ট দিব তেতিয়াহে সন্তুষ্ট হ'ব। যদি আপুনি কিবা নহয় কিবা খাই আছে তেতিয়াতো সন্তুষ্ট নহ'ব। সেইকাৰণে আমাৰ গ্ৰহবলক সন্তুষ্ট কৰিবলৈ আপুনি একো খাব নোৱাৰিব আৰু সন্ধিয়াহে এসাঁজ ভাত খাব পাৰিব। আৰু যদি তেনেকৈ আপুনি কৰে তেতিয়া আপুনি চাইণ্টিফিক বেনিফিটো আপুনি বহুত পাব। আপুনি শাৰীৰিক বেনিফিটো বহুত পাব। যদি আপুনি খাই কৰে সেইটো ফাষ্টিং কমপ্লিটলি নহয়েই। যেনেকৈ আপোনাৰ ইণ্টাৰমিডিয়েট ফাষ্টিং আছে, যেনে 16 ঘণ্টা একোৱে খাব নোৱাৰি। তেনেকুৱা ফাষ্টিঙো আমাৰ এষ্ট্ৰলজিত আছে, যাতে আপুনি একোৱে খাব নোৱাৰে, খালি পানী খাব পাৰিব। ধন্যবাদ।